গুড মৰ্ণিং এভৰিৱান। আজি আছিল বৃহস্পতিবাৰ। আজি মোৰ উইক অফ আছিল, সেইকাৰণে ডিউটি যোৱা নাই। আৰু আজি ৰাতিপুৱাই উঠি মূৰ গা ধুই ওলাই ল'লোঁ, কাৰণ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মন্দিৰত যাম বুলি। শিৱৰাত্ৰিৰ দিনাখনো যোৱা নহ'ল, এতিয়া যাবলৈ ওলালোঁ। আমাৰ ওচৰতে হয়, আমাৰ পৰা 5 মিনিটমান দূৰ হয় মন্দিৰটো। আৰু মন্দিৰত আহি দেখিলোঁ মানুহৰ ইমানবোৰ ভিৰ। একো নাই, আহিছোঁ যেতিয়া সেৱা কৰিহে যাম। আৰু ইয়াতে বহুত দূৰৰ পৰা আহে মানুহবিলাক। আৰু আধা ঘণ্টামানৰ পিছত সেৱা কৰিব পালোঁ। আৰু মই যে আহিছিলোঁ মন্দিৰটো গোপেশ্বৰ মন্দিৰ হয়, আমাৰ ওচৰতে। নাজানো কেইদিনমানৰ পৰা মোৰ মনটো ভাল লাগি থকা নাছিল, আৰু সপোনতো বেয়া বেয়া সপোনবিলাক দেখা পাই থাকোঁ। অকলে থকাৰ কাৰণেও হ'ব পাৰে কিজানি। আৰু কিছুমানে কয় খোৱাটো ঠিক নহ'লেও বোলে এনেকুৱা হয়, হ'ব পাৰে এনেকুৱা। আজি মন্দিৰত আহি মোৰ মনটো সঁচাকৈ বহুত ভাল লাগি গৈছে। আৰু এনেকৈ অকলে কেতিয়াবা নিজক সদায় টাইম দিব লাগে, মনটো ভাল লাগে। আৰু মন্দিৰৰ পৰা আহি মই শুয়ে গৈছিলোঁ, আৰু টিকলাই জগাওঁতেহে মই সাৰ পাইছোঁ। আৰু সি কৈছে সিহঁতৰ বোলে ছাগলী বোলে এটা জগিছে, তাকে দেখাবলৈ কাৰণে মোক মাতি আছিলেহি। আৰু